আমাৰ ঘৰৰ নুম নগজৰ পাৰ খাওঁতে তোৰ লাজ টকা নাছিলে তেতিয়া তোৰ ভৰ্তদাই ক'ত গৈছিলে দিছিলি কেলে তই মোৰ চৌতুকত যাব নালাগে তই মোক ঘৰলৈ সোনকালে বোৱাৰী কৰি লৈ যাচোন আইও মই তোক সোনকালে একদম দিম এতিয়া মই কাম এটাও নতুনকে সোমাইছো নহয় কেলে আমদানিয়ে মাতিছে নহয় কাম কৰিবলৈ ঢেৰ টকা সেইটো ভাবে আমদানি কেলে আকৌ ধনী মানুহটো যে ঢেৰ টকা নহয় আমদানি আমদানি মুখতো কথা নুফুটে আমদানি এইটো একো নহয় হ'ব মাৰক ভালকে খালি তই যে মোক বিয়া পাতি কি কৰিবি কি খোৱাবি জানো মোৰ জৰুকত যাব নালাগে তই মোক ঘৰলৈ সোনকালে বোৱাৰী কৰি লৈ যাব নোৱাৰ নেকি আইও তোক মই সোনকালে বিয়া পাতি নিম কেলে মই এতিয়া সেই কাম এটা পাইছো নহয় আমদানি কাম এটা পাইছো নহয় আমদানি কেলে যে ধনী মানুহটো যে ঢেৰ টকা আমদানি আমদানি টকা ঢেৰ টকা তোক একদম ৰাজুখ টকামগে নহয় মই চব কিন্তু আৰু কোন কথা এটা মাৰ লগত কবি সোনকালে মায়ে দৰা চাম কৈয়ে আছে তইহে মোক অতি সোনকালে নিনিয় আই তোৰ মায়ে দৰা চাম কৈছে হয় মই কিন্তু আকৌ মাৰৰ মুখত আকৌ ফেনাইল খাই দিম নহয় তেতিয়া তইও বুজি পাবি কিহৰ ফেনাইল খাবি তই হ'ব তই সোনকালে যে মোক বিয়া কৰাই নিব নোৱাৰ সেইটো তই প্ৰমাণ দিছ মই যাওঁ গম পাইছো তই গম পাবি নহয় এই সপ্তাহতে হ'ব তই এতিয়া যা মিটিং মাৰি থাকোঁতে ইমান দেৰি হ'ল নহয় অ' মাজনী কোনে কথা পাতিছে ইমান বুজা এইটো দেখোন বেলেগ ধৰণৰ ল'ৰা এইটোচোন খোপাও আছে গাড়ীও আছে ল'ৰা নে মাইকী এইটো ক'ত পালে বাৰু আমাক এইজনী গাত কিবা ভূত লম্ভিলে নি বাৰু অ' ৰাম অ' ফাগুনী এইটো কোন এইটো কাক সোমাই থৈছে তই হা এইটো মতা নে মাইকী হা এইটো দেখিছে দে চুলি খোপা বান্ধি থৈছে মূৰত এইটো ক ল'ৰা কোমালিহি কি প্ৰাণী এইটো কি জীৱ এইটো চাওঁ এই কোৱা ফুটাটোৱে 200 লগাই দিওঁগে এই ৰমেন দা আকৌ কেলে মনালিছা পুতেক আকৌ তুমি চিনি নোপোৱা নেকি মা কি কলি মনালিছা পিতেক হা ঐ উলা তই এই দুটা কাম কৰিছ হা তোক ফোনটো লৈ তই ফেচবুক হোৱাটছআপ কৰি ফুৰিছ ভাল পাওঁ মা কি তই ভাল পাওঁ এইটো খাই ভাল পাবলে হা মনালিছাই তই একে হলি দেখিছ তাৰ এক্টিং চাইছোন কি জেগাতে মাইকী নিচিনা কথা কৈছে দেখিছনে ঐ এইজনী তোক এইটোৱে কি কৰি খাবা হা তোক এইটোৱে কি কৰি খাবা দিবা তই ইমান ভাল ঘৰ এখন এয়া লেট্ৰিনতে টাইলছ লগাই লেট্ৰিনত তই হাত দিছ মোক দিছ এইটো ঘৰত গৈ পাইছে হা বৰষুণ দিলে পানী বহুত ভালি মায়ে মোৰ সংসাৰখন ভাঙিলে মই তাক ইমান ভাল পাইছিলো মোৰ এতিয়া কি হব মোৰ বিয়াৰ হেঁপাতে মই তোক কি কৈছিলো মই ইমান গৰমত মিটিং মাৰি ফুৰিছোগে মানুহৰ ঘৰে ঘৰে গৈ তই এই মই নোহোৱা চলেৰে সেইটো মাতি ফুৰিছ হা সেইটো মতানে মাইকী ধৰিবই নোৱাৰি তোক কি কৰি খুৱাবগে সেইটো জলাচনা আনিবলৈহে কৈছিলো কি জলাচনা খা তোক কিমান লাগে মই খুৱাম তই তথাপি মনালিছা পিতেকৰ লগত লিলি মাৰি নকৰিবি এক চলকা দিম একেবাৰে তাত গোটৰ মাহাহে ঘূৰি যাবিগে কি হ'ল গাত নালাগিবিচোন ইমান গৰম উঠিছে কি হ'ল ফাগুনী মাকে মোক ইমান মাৰিলে দুখ পাই গলোগে গালত গম পোৱা তোক আকৌ ফাগুনী মাকেনো কেলে মাৰিলে তাহাঁতৰ জীয়েকৰ লগত বহি আছিলো আকৌ মই কিবা লগৰ ছোৱালীহে এনে বহি আছিলোগে তই সেই মাইকী মানুহৰ হাতে মাৰ খাই আহিছো লাজ টকা নাই এইটো হা ইনে মতা মানুহ বুলি তোক ইনে হলি যা এতিয়া ফাগুনী মাকক মাৰি থৈ যা এই জহনী যোৱাতে ভাল তেজ খাইছে মোৰ এইটো চিভিলতে জন্ম হৈছিলে সলনি হলনি ঠিক নাই সি একদম মাৰ খাই আহিছে আকৌ মাৰিবলৈ গৈছে কি চেনেল পাত লৈ মতা মানুহে ঘুচা এটা মাৰি দিব নোৱাৰে ঐ কুকুৰ নাহিবি ঘৰলে তই আজি ফাগুনী আৰু ফাগুনী মাকক যদি মাৰি পেলাই আহিব নোৱাৰ নহয় তোক মই সুদাই নেৰো শেষ কৰিছে মোক বাপেক পিতেকে মিলি পেলাই মোৰ তেজটোপা খাই শেষ কৰিলে ঐ তোৰ মাৰ আছে না ঐ তোৰ মাৰ আছে নাই ঘৰ মাৰক মাতি দে তোৰ মাৰে অট সোপা পাৰ আনি ধৰক খুৱালেহি হাঁহৰ কণী খুৱালেহি আজিলৈকে ঘৰতো নিদিলে মাতি আন মাৰক তোৰ মাৰ আজি খুপতে চুলি কাটিম কাক মাৰিবলৈ আহ মা চুলি
আকৌ ভাওনাটো একেবাৰে ৰাক্ষসটোৰ নিচিনা কৰিছে দেখোন হে ভগৱান মৰিলো আজি মই কেনি যাওঁ এতিয়া মই যাওঁগে দে কিবা এটা কৰি পেলাই কি চিঞৰিছে মই শাহু মাহঁতি পাহু মাহঁতি মৰিলো মই চুনচুনি ঐ চুনচুনি ওলাই আছো ওলাই ঐ চুনচুনি ঐ বাহি ওলাচোন বাহি ওলা ঐ চুনচুনি আইও এইমাত্ৰ ভাত খাই উঠিছিলে আকৌ খোক লাগিলে নে তহঁতৰ কামত ৰুইছো বাৰু ভাতকেইটা হজমে আৰু বিস্কুটকে খাই বিস্কুট খা যা যা ভিতৰত যা কবি বাপৰা কি কবি যা এই অদৰকাৰী সোপা এই মনালিছা হাঁহ যদি কেলে চিঞৰি ঐ চুনচুনি ঐ এইপিনে ওলাই আহা এই ভিতৰতে আছো পিছফালে এইপিনে আছো মই ডাঙৰ কথা এটা হ'ল নহয় কি হলো বচোন বৰ ইমান দুপাই আহিছে হেৰি নহয় কি হ'ল বৰদৈচিলা জীয়েকজনী কিবা ভূত লম কিজানি ঠিক নাই গোটেই হিৰিম্বাজনীৰ নিচিনা কৈছে নহয় কি কৰিলে মই সেই মোৰ ল'ৰাটোক মাৰিছিলে বৰদৈচিলাই মই সুধিবলৈ গৈছিলো আৰু মই সুধিবলৈহে পালো তাই কিবা শাহু মাহঁতি কিবা এনেকুৱা কৰি যেনেকুৱাখন কৰিলে তোক মই কি কৈছো আৰু ভূত লম বিধে পাই বৰদৈচিলাৰ ওপৰত মোৰো আশিস আছে তাই ঘৰটো ডিমকে নাই দিও এতিয়ালৈকে যাবি নি যাবলৈ এতিয়া নাযাওঁ দেই সেই হিৰিম্বাজনী ৰৈ আছে মই আছো তই কেলে ভয় কৰিছ বল দে কেট বল মই হ'লে পাছত থাকিম হ'ব বল তই চিন্তা নকৰিবি আহ বৰদৈচিলা ওলাই পইচা দিম বুলি ঘৰ দিম বুলি তই আমাৰ পইচা খালি ওলাই আছ বাহিৰলে এইকেইজনী কি হ'ল আকৌ সূতা বাহনি লৈ আহিছে দেখোন কি খবৰ এতিয়া এইজনী আজি মাৰিবলৈ আহিছে নি বাৰু সিহঁতি এই দিমগে এই দুইচাক লগাই থমগে ৰ এইজনী 200 লগাই থৈ আহিছো জগটো উঠাই থৈ আহিছো এহেঁতক আজি দিব ভালকে কি হ'ল তহঁতৰ সূতা বাহনি লৈ যায় একেবাৰে মোৰ ঘৰত পালিহি তহঁতৰ নিচিনা ঘৰ নহয় এখন ভদ্ৰ মানুহৰ ঘৰ হয় আমাৰ ঘৰৰ নুম নগজা পাৰ খাওঁতে তোৰ লাজ টকা নাছিলে তেতিয়া তোৰ ভদ্ৰতা ক'ত গৈছিলে দিছিলি কেলে তোৰ পুত্ৰলে দেখিছ নামতে তহঁতৰ পইচা খালে মোক মাৰিবলৈ আহিছে পইচা খেলি মোৰ ভাগৰ হাঁহ পাব চব খেলি তেনেকে হাত নাথাকিবি কিন্তু কথা বেয়া খাবা তই মোক ঘৰ কেতিয়া দিবি পইচা খেলি মোৰ পানী ঘৰ লাগে তোক পইচাটো ভালকে ৰাখিবি পইচাতে মন খাবলে মোৰ বাহে পইচা দিয়েহি গম পাইছ নে গম পাইছ নাই কথা ভালকে চালি ইহঁতি ইমান কাজিয়া লাগিছে মোৰ আকৌ স্কিনটো বেয়া হৈ যাব পাৰে অকণ আঁতৰি যাওঁ কি আমাৰ মাজনী যে মুখখন বৰ চকা কি আহিবি দে বাচ্চাটোক লাগি দিলে ভালকে দে বৰদৈচিলাজনী দেখিছো নহয় মোক জব কাৰ্ডৰ কাম কৰিবলৈ কিনা খেদি দিলে না হৰমতে যদি চৰি দিলে মোৰ যায় পালি মছলা হা শাহু মাতি তহঁতি ডৰ লাগিবলৈ আহ ঘৰ বিচাৰি আহ তহঁতৰ পালি মছলা এতিয়া পালি মছলা ঘৰ বিচাৰি আহ ভনীকণ ময়ো বৰ ডাঙৰ ভুল কৰিলো নহয় এহেঁতক ঘৰকেইটা দিব লাগিছিলে বুজিছ মই তাহাঁতৰ পৰা বহুত পইচা খালো গম পাইছ তইহে পইচাবোৰ খাই থলি গাড়ী কিনিলি চাইকেল কিনিলি সেইটো কাৰণে কৈছো এহেঁতক ঘৰ দুটা নিদিলে তাহাঁতে একদম জীৱন ভৰ আমাক খাৱদি মাৰিব আমি যাওঁ বৈ সেই তাহাঁতক ঘৰকেইটাৰ কাৰণে নাম লিখি দিওঁগে এতিয়াহে ভাল লাগিছে পাই এতিয়া বৰষুণ দিনত পানী পোৱা নাই ইমান ভাল লাগিছে শেষত যিমান বৰদৈচিলাই ঘৰটো দিলেগে
সঁচাকে দেই ঐ ছোৱালী ঐ চা ভগৱানৰ কৃপাত সেই জীয়েকৰ হিমবা ৰূপ দেখুৱাই ঘৰটো পালো দেখিছনে ভগৱান আমাৰ চকু মেলি এটা চাই গম কথা পালে কি জান যদি এই গাঁৱৰ চব মেম্বাৰ বিলাকে যদি সঠিক মানুহক যদি ঘৰ দুৱাৰবোৰ দিয়ে নহয় তেতিয়া এখন কেলে এনেকুৱা হ'ব? অৱস্থা নহয় নহয়, নহয় সেইটো এই হয় বাৰু। চৰকাৰৰ ফালৰ পৰা ঘৰবোৰ ঠিকেই আহে এই মাজৰ সোমাইহে এইবোৰ শেষ কৰে খেলি মেলি গোটেই গাঁৱৰ ৰাইজক অ, খেলি মেলি পাই। চব খেলি মেলি গম পানে অ মা ভাল লাগে ন অ মা বৰ ভাল লাগিছে পা ঘৰটো পালো যে আমি অ মা ঘৰটো টাইলছ টাইলছ লগাই দিবাচোন তেতিয়া মোৰ ভৰিকেইটা লেতেৰা অ নহয় লগাই দিম টাইলছ মই একদম এজনী মৰমৰ জনী এজনী কচুজনী ভাল লাগিছে হ'ব যাওঁ বল চাহ একাপ খাগে ব'লা ব'লা